নমস্কাৰ বন্ধুসকল, মই ডাক্তৰ ঋষিকেশ নাথ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি হাইপথাইৰয়ডিজম অৰ্থাৎ থাইৰয়ড অংগৰ কাৰ্যক্ষমতা হ্ৰাস পোৱা ৰোগবিধৰ বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ডিঙি অংশত থকা থাইৰয়ড গ্ৰন্থি হৈছে শৰীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অংগ। এই অংগই থাইৰয়ড হৰম'ন উৎপাদন কৰে। এই হৰম'নে আমাৰ শৰীৰৰ মেটাবলিজম অৰ্থাৎ বিপাকীয় ক্ৰিয়া, পাচন ক্ৰিয়া, বৃদ্ধি বিকাশ, হৃদস্পন্দন, শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে। যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে প্ৰয়োজনতকৈ কম হৰম'ন উৎপাদন কৰে তেতিয়া সেই অৱস্থাক হাইপথাইৰয়ডিজম বুলি কোৱা হয়। এই ৰোগ সাধাৰণতে মহিলাসকলৰ মাজত বেছিকৈ দেখিবলৈ পোৱা যায়। এতিয়া এই ৰোগৰ লক্ষণসমূহ জানো আহক। যদি আপুনি সঘনাই ক্লান্ত অনুভৱ কৰে, শৰীৰত শক্তি নথকা যেন অনুভৱ কৰে বা অলপ কাম কৰিয়ে ভাগৰি যায়, তেন্তে আপোনাৰ সেয়া হাইপথাইৰয়ডিজমৰ লক্ষণ হ'ব পাৰে। তদুপৰি ওজন বৃদ্ধি পোৱা, বেছিকৈ ঠাণ্ডা লগা, কৌষ্ঠকাঠিন্য হোৱা, ছাল শুকাই যোৱা, চুলি সৰা, মুখ ফুলা, হাত ভৰি ফুলা এইবোৰো এই ৰোগৰ লক্ষণ হ'ব পাৰে। কিছুমান লোকৰ ডিঙিত গলগন দেখিবলৈ পোৱা যায়, যাক ইংলিছত গইটাৰ বুলিও কয়। আন কিছুমান লোকৰ হৃদস্পন্দন কমি যায়, মন বেয়া হৈ যায়, মনত বিষণ্ণতাই দেখা দিয়ে। এতিয়া জানো আহক এই ৰোগ কিদৰে হয়। যদি পৰিয়ালত বংশগতভাৱে থাইৰয়ড ৰোগৰ ইতিহাস থাকে তেন্তে এই ৰোগত হোৱাৰ সম্ভাৱনা থাকে। থাইৰয়ড গ্ৰন্থিৰ অপাৰেশ্যনৰ ফলতো এই ৰোগ হ'ব পাৰে। ৰেডিয়েশ্যন থেৰাপি লৈ থকা ৰোগীৰ ক্ষেত্ৰতো এই ৰোগ হ'ব পাৰে। কিছুমান ঔষধ ব্যৱহাৰৰ দ্বাৰাও এই ৰোগ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। তদুপৰি গৰ্ভাৱস্থাৰ পিছতো কিছু সংখ্যক মহিলাৰ দেহত এই সমস্যাই দেখা দিব পাৰে। এতিয়া জানো আহক এই ৰোগ আমি কেনেকৈ ধৰা পেলাব পাৰোঁ। সাধাৰণ ৰক্ত পৰীক্ষাৰ দ্বাৰাও এই ৰোগ ধৰা পেলাব পাৰি। বিশেষকৈ TSH, T3 আৰু T4 পৰীক্ষাৰ দ্বাৰা এই ৰোগ ধৰা পেলোৱাটো সম্ভৱ। তদুপৰি প্ৰয়োজন অনুসৰি NT-TPO এণ্টিবডি পৰীক্ষাৰ দ্বাৰাও এই ৰোগ ধৰা পেলোৱা হয়। এতিয়া এই ৰোগৰ চিকিৎসাৰ বিষয়ে জানো আহক। হাইপথাইৰয়ডিজমৰ চিকিৎসা যথেষ্ট সহজ আৰু ফলপ্ৰসূ। সাধাৰণতে এই ৰোগৰ চিকিৎসাত থাইৰক্সিন বিধৰ ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধ খালী পেটত ৰাতিপুৱা আহাৰ গ্ৰহণ কৰাৰ প্ৰায় 30 মিনিট আগত খাব লাগে। এই চিকিৎসা বহু ক্ষেত্ৰত দীৰ্ঘদিন বা জীৱনজুৰি চলি থাকিব পাৰে। গতিকে নিজে নিজে ঔষধ খোৱা বন্ধ কৰিব নালাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি সময়ে সময়ে TSH পৰীক্ষা আৰু ফ'ল' আপ চেকআপ কৰিব লাগে। সঠিক সময়ত এই ৰোগ ধৰা পৰিলে স্বাভাৱিক জীৱন যাপন কৰাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। গতিকে অত্যাধিক ক্লান্তি, ওজন বৃদ্ধি, ঠাণ্ডা বেছি লগা, চুলি সৰাৰ দৰে সমস্যা থাকিলে অৱহেলা নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। সচেতন হওক, সুস্থ থাকক। ধন্যবাদ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তদুপৰি আপোনালোকৰ কিবা সুধিব লগা থাকিলে তলৰ কমেণ্ট বক্সত মোক সুধিব পাৰে।